তাৰমানে আমি আজি অতি সোনকালে উঠিলোঁ আৰু উঠি মানে এনেকুৱাকৈ ঘূৰিলোঁ অলপমান ঘূৰি মানে গোটেইকেইটা দবাতে যিহেতু আমাৰ ছাৰ বাইদেউ আৰু লগতে বন্ধু বান্ধৱীসকল আছে সেয়েহে আমি গোটেইকেইটা ৰুমতে এবাৰ যাই আহি আমি দাঁত ব্ৰাছ কৰিলোঁ। এইটো হৈছে বৰষা, এই ভিডিঅ'ত উঠা বৰ ৰাপ। এইটো হৈছে ভিতালী, বৰষা আৰু ভিতালীক আমি বুন্দিয়া বুজিয়া বুলি কওঁ। এইটো হৈছে স্মিতা, এইও কিন্তু বৰষা আৰু ভিতালীৰে লগ। এইটো হৈছে মানৱেন্দ্ৰ, ইয়াৰো এটা ইউটিউব চেনেল আছে MLD মানৱ। এইটো হৈছে পলাশ, যাক আমি মুদি বুলিও কওঁ। এতিয়া আমি ইয়াতে আছোঁ আৰু ঘূৰি আছোঁ। হেল্ল' গাইজ, আমি বেংগলৰ পৰা ৱেলকাম জনাইছোঁ আপোনালোকক। আপোনালোকে চাই থাকক আজি প্ৰথম ব্লগ আৰু আজি কেইটা হৈছে 4:58 হৈছে। এতিয়া আমি মুখ চুখ ধোৱা কাম সমাপ্ত কৰি ল'লোঁ। এতিয়া ছাৰসকলে ঘূৰি আছে আৰু আমি ইয়াতে অলপ আহিছোঁ তাতে উপভোগ কৰক আজি ব্লগৰ আৰম্ভণি। এয়া ৰেল ভাল কৰা ঘৰ চাই লওক। ফাইনেলি বন্ধু বান্ধৱীসকল আমি আজি ষ্টেচন পালোঁ আহি আৰু আপোনালোকে চাব পাৰে ইয়াৰ ষ্টেচনৰ দৃশ্য এখন। আমি মেট্ৰো দবাত আছিলোঁ, মেট্ৰো দবাৰ পৰা নামিলোঁ। বন্ধু বান্ধৱীসকল ফাইনেলি আমি হাওৰা ষ্টেচন পালোঁ আহি, হাওৰা হ'ল আৰু কলকাতা পালোঁ আহি। আপোনালোকে চাব পাৰে এয়া আমি সকলোবোৰ ইয়াতে গৈছোঁ আৰু এয়া চাই পালোঁ আহি ষ্টেচনৰ পৰা বাহিৰত আহিলোঁ আৰু আৰু সকলোবোৰ ইয়াতে আছোঁ আমি আগতে চাই पूरा भाई जादू सा है कुछ सवा में झंझट से दूर हूँ पड़ोसी की पीटी नहीं सुनी आज जो करो जो करना नहीं डरना कुछ अभी भी सोचे के दुनिया। আমি বাছৰ পৰা নামিছোঁ আৰু চাই লওক বাছৰ পৰা নামিছোঁ। বহুত কষ্ট হৈছে বাছত, কিন্তু হ'লেও আৰু আমি এতিয়া ষ্টেডিয়ামলৈ যাম আৰু আপোনালোকে মই এখন ইয়াৰে চাইনবোৰ্ড দেখুৱাম। চাই লওক কিবা লিখাই আছে, জয় নিতাই ৰুটি চেণ্টাৰ এখানে আটাৰ ৰুটি পাওঁ যায়, কিবা লিখা আছে আটাৰ ৰুটি। এয়া চাই লওক এয়া ৰাস্তা, কিন্তু আমি এতিয়া ৰাস্তাৰ তলেৰে যাব লাগিব। চাই লওক এতিয়া আমি সুৰংগৰে আহি আছোঁ। চাই লওক সুৰংগৰ ৰাস্তাৰ তলেৰে আমি সৌটোৰে সোমাইছিলোঁ, এইটোৰে আৰু এইটোৰে ওলাইছোঁ ওলাই ৰাস্তাটো ক্ৰচিং কৰিছোঁ। ইয়াৰ ৰাস্তা ক্ৰচিং কৰা ছিষ্টেমটো এনেকুৱা হয়। চাওক কি ধুনীয়া ফুলনি। এইকেইদিন অলপ ভিডিঅ'টো দীঘল হ'ব, কাৰণ অলপ প্ৰথম আহিয়ে এটা খুব ধুনীয়া বস্তু এটা দেখা পাইছোঁ, বনেৰে বনাইছে। মই আপোনালোকক দেখুৱাবলৈ খুজিছোঁ, চাই লওক। এয়া মাত্ৰ আৰম্ভণিহে আৰু বহুত বাকী আছে, কাৰণ কলিকতা টেকনিকেল ক্ষেত্ৰত যথেষ্ট আগবঢ়া বুলি ক'ব লাগিব। বন্ধু বান্ধৱীসকল, মই আপোনালোকক আৰু এটা ছাজেষ্ট কৰোঁ যে আপোনালোকে যাতে ট্ৰেইনত ট্ৰেভেল কৰোঁতে নতুন কাপোৰ পিন্ধি নাহে। মই নতুন কাপোৰ পিন্ধি আহিছিলোঁ, গোটেই কাপোৰবোৰ লেতেৰা হ'ল। এতিয়া বান্ধৱীসকল এতিয়া আমি আমাৰ গেট পাইছোঁহি, গেটেৰে আমি যাব লাগিব। টিচাৰত আগতে চাই লওক, গাই টিচাৰে এৰি থৈ আহিছে আমাক, চাই লওক।
হাই হেল্ল' নমস্কাৰ মোৰ নাম চামটো ক'ব নাম আচ্ছা কৈ দিয়ক সোনকালে যাওক গৰম লাগছে মজা আৰু বেছি যাব লগা নাই এটা আমি 17 নম্বৰ পাইছো আমি 24 লৈ যাম अबे साले ৱাও দাদা আমি দেখি আছো এই গেট কিটা এইটো গেট কিবা হৈ গৈছে এইটো দি আমাক নেৰে গেট বন্ধ আমি উকি আছিলো শুনা নাই গোটেই এই তাৰ আগৰ গেটটো পাৰ হৈছে আমি চাই আছো अबे साले जो माफ करना মজা মজা জায়গা পাইছো আহি আমি কাৰণ চব ওপৰত তলত থাকিব লাগে চব সিঙ্গল বেড আৰু চব সিঙ্গল কা ফেন আছে গৰম লাগিলেও আৰু ৰুমৰ ফেচিলিটি ধুনীয়া টেনচন ল'ব নালাগে এইটো নৱপ্ৰজন্ম এই হোষ্টেলত আমি মানে অকল এতিয়া মিস্ত্ৰী হ'ব সবাই শুই চাই লওক জোস 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 উৰি বলা হৈ হ'ল মাৰাই কৰিব পাৰে ইহঁতে গালি নাপাৰে কিন্তু মাৰবো খানা ওচৰত আমাৰ এইটো খানা এইটো নেকি ৱাও কি মজা আমি সেইদিনা ভিডিঅ' দেখা ভিউটো কৰে এইটো নামটো নৱপ্ৰজন্মৰ এইটো নামটো চাওঁ সেয়া নৱপ্ৰজন্ম আৰু গোটেই আমাৰ এ চাই লওক কি মজা ৱাও চাই লওক কি মজা নজা মানে আনন্দত জুচ বেলেগ চাই লওক কি মজা ফুলনি আছে গাইছ আজি ভিডিঅ' দীঘল হ'লে মোৰ কিন্তু দুখ নাই মই এইবিলাক নেদেখুৱাকৈ থাকিব নোৱাৰোঁ গাইছ এয়া চাই লওক কি মজা নাজাৰা নামটো দেখোন হেল্ল' নৱপ্ৰজন্ম আমি হোষ্টেল পাইছিলাম কেণ্টিন এইটো কেণ্টিন হয় আমাৰ কেণ্টিন এইটো মানে এণ্ট্ৰিৰ কাৰণে ইয়াতে লাইন হৈ আছে ইয়াত চাই লওক এণ্ট্ৰিৰ কাৰণে ইয়াতে এণ্ট্ৰি হ'ব ইয়াতে মানে কিবা কিবি হ'ব আৰু গাছে হাত দেবেন না ৱাও এয়া এণ্ট্ৰি হৈছে চাই লওক ছাৰ মই আহিছোঁ এয়া এতিয়া আমি এণ্ট্ৰি কৰিলোঁ ছাৰ আমাৰ এৰি থৈ আহিছিল আমাৰ ৰুম চাই লওক ৱাও গাইছ মই ওপৰত থাকিম ওপৰত থাকিমতো মই ওপৰত উঠিম ফেনৰ হাৱা ৰ'বা মই ওপৰত উঠি ল'ম দেই চাই লওক এইখন হোষ্টেলত খেলৰ বাবে যিবিলাক আহে মানে মানুহ সেইবিলাক থাকে খেল চাব অহাবিলাক নহয় কিন্তু খেলৰ বাবে যিবিলাক লাগতিয়াল মানুহ সেইবিলাক থাকে গাইছ আমি এইবাৰ আপোনালোকক বাথৰুম দেখুৱাব বিচাৰিছোঁ চাই লওক বাথৰুম চাই লওক বাথৰুমটো সেয়া এটা খুব ধুনীয়া বাথৰুম দেই ফাইনেলি গাইছ আমি সকলোৱে মানে অলপ ফ্ৰেছ হৈ ইয়াতে সকলো বহি লৈছোঁ এয়া চাই লওক খুব সুন্দৰ পৰিৱেশ সকলোৱে সুন্দৰ পৰিৱেশ উপভোগ কৰি আছে চাই লওক এতিয়া আমি কিছু সময়ৰ পিছত বেলেগ ঠাইলৈ যাম তেন্তে সেইবোৰো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইটো ষ্টেডিয়াম গাইছ এইপিনেৰে মানে খেলা চাব গ'লে এইপিনেৰে যাব লাগে আৰু এয়া চাই লওক খেলা হ'লে এইবিলাকত লাইন পাতি থাকিব আৰু মানে অকল ইয়াতে মানে প্ৰেক্টিচবিলাক হয় এইটো বিশেষকৈ ফুটবল খেলৰ ষ্টেডিয়াম হয় সেইখন সেয়ে ইয়াত ফুটবলৰ প্ৰেক্টিচবিলাক হয় আৰু ইয়াতে এইটো ষ্টেটো আপোনালোকে দেখিব পাৰিছে এয়া চাই লওক এইটো ফুটবল খেলুৱৈৰ ষ্টেটো আৰু বহুত গেট আছে মানে এই যিহেতু ষ্টেডিয়ামখন মানে সম্পূৰ্ণ ঘূৰণীয়া সেয়ে সকলো ফালৰ পৰা গেট আছে সোমাব পৰাকৈ আৰু যাই আছোঁ আৰু এইবিলাক আপোনালোকক মই এটা বস্তু এই বস্তুটো কি বস্তু হয় আপোনালোকে কমেণ্ট কৰি জনাবচোন চাই লওক আমি এতিয়া ইকো পাৰ্ক চাব যাই আছোঁ সেয়া আমাৰ টিমটো আগত আহিছে চাই লওক এয়া চাওক আমি ছোৱালীবিলাকক ভাগ কৰি দিছোঁ আয়তী আৰু মানে আৰু ভাগ কৰি দিয়া হৈছে এয়া আমাৰ নেতা দুজন আগত আহি আছে আমি আমাৰ পিছে আৰু বাকীবিলাক আহি আছে এয়া
বিভিন্ন ধৰণৰ কেমেৰামেনে